হেল্ল' এভৰিৱান, নমস্কাৰ। ৱেলকাম টু মাই চেনেল নিথুন ব্লগছ। নিথুন ব্লগছলৈ স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বলেৰো মেক্স পিকআপ, মাত্ৰ 1 বছৰ পুৰণি। যিসকল ভিউৱাৰ্ছে নতুন গাড়ী ল'ম বুলি ভাবি আছে তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াৰে দাম, পেপাৰ গোটেইখিনি মই ভিডিঅ'টো উল্লেখ কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু যদি চেনেলটোত নতুনকৈ কোনোবা আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আৰু যদি ফেচবুকত চাই আছে, ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। গতিকে আহক, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাই লওক গাড়ীটোৰ সন্মুখৰ লুকছটো। ফ্ৰণ্ট লুকছটো চাই লওক বলেৰো মেক্স পিকআপৰ, খুব ধুনীয়া হৈ আছে। আপোনাৰ হেডলাইট চাই লওক, হেডলাইট LED হেডলাইট পাব আপুনি। নতুন ভাৰ্চন LED হেডলাইটত আহিছে গাড়ী বলেৰো পিকআপ। গতিকে ফ্ৰণ্ট লুকছটো দেখালেও। এতিয়া আহক আৰু গ্লাছ চাই লওক, গ্লাছ এইবিলাক ক'তো আপোনাৰ স্ক্ৰেচ নাপাব, একদম অৰিজিনেল গ্লাছ। অ'কে, বাকী এইফালৰ ছাইডটো চাই লওক, ছাইড ভিউ চাই লওক। বলেৰো পিকআপ 1.7, এইটো বলেৰো মেক্স পিকআপ 1.7 HD। গতিকে 1.7 1700 পাছিঙৰ গাড়ী হয় এইখন। যিসকলে নতুন গাড়ী ল'ম বুলি ভাবি আছে এইখন গাড়ী আপোনালোকে ল'ব পাৰে। 1 বছৰ পুৰণি মাত্ৰ। বাকী চেচিছটো আপোনালোকক দেখাই আছো। এতিয়া আপোনালোকে বেক চাইডৰ পৰা চাই লওক, গাড়ীটো স্পেয়াৰ টায়াৰ গাড়ীত আছে, পাই যাব। গাড়ীটো এইফালৰ চাইডটো চাওক, এইফালৰ ভিউটো। চেচিছটো চাই লওক। অ'কে, এতিয়া এইফালে ফ্ৰণ্ট টায়াৰটো এবাৰ চাই লওক, ফ্ৰণ্ট টায়াৰটো দেখাই দিয়ক। অ'কে, একদম গাড়ীৰ নতুন টায়াৰ। এতিয়া আপোনালোকক দেখাই আছো ইঞ্জিন। বনেটটো মই খুলি দেখাই আছো, চাই ল'ব। আপোনালোকক বনেট খুলি নেদেখাই সচৰাচৰ বেলেগ চেনেলত। মোৰ চেনেলত আপোনালোকে বনেট খুলি মই ইঞ্জিন দেখাই দি আছো। চাই লওক, একদম ফ্ৰেছ ইঞ্জিন, মানে অলপ ধূলি বালিও নাই ইঞ্জিনত, একদম নতুন ব্ৰেণ্ড নিউ। ঠিক আছে, গতিকে চালে ইঞ্জিন কণ্ডিশ্যন ভেৰি ভেৰি গুড। A1 হৈ আছে পুৰা ইঞ্জিন। গতিকে নতুন গাড়ী লোৱাতকৈ আপোনালোকে এইটো গাড়ী লওক, কোনো টেনশ্যন ল'ব নালাগে। এবাৰ আহক, কেবিনৰ ভিতৰতে ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ গাড়ীৰ। চাই লওক, একদম অ'কে, বঢ়িয়া হৈছে। মই এবাৰ আপোনালোকক ষ্টাৰ্ট কৰি গাড়ীটো দেখাই দিওঁ। কোনো ধৰণৰ প্ৰব্লেম নাই, গাড়ী একদম ফ্ৰেছ গাড়ী। দেখিলে, মই জাষ্ট অলপ আগুৱাই দেখাই আছো আপোনালোকক। খুব ধুনীয়া হৈছে ইঞ্জিন কণ্ডিশ্যন। গতিকে গাড়ীৰ কোনো প্ৰব্লেম নাই। আপোনালোকক জাষ্ট মই এনে অলপ টেষ্ট ড্ৰাইভ দেখাই দিলো, আগা পিছা কৰি। গতিকে গাড়ী আপোনালোকক চলাই টেষ্ট ড্ৰাইভ কৰি দেখালো। খুব ধুনীয়া গাড়ী, মই নিজে চলাই চালো। বহুত ধুনীয়া গাড়ী, ফুল স্মুথ গাড়ী হয়। আপোনালোকে আহি নিঃসন্দেহে এখন গাড়ী ল'ব পাৰে। বলেৰো এক্সট্ৰা লং মাত্ৰ 1 বছৰ পুৰণি গাড়ী হয়, আপোনালোকৰ বাবে লৈ অহা হৈছে। আপোনালোকক যদি গাড়ীখন লগা আছে, স্ক্ৰীনৰ নম্বৰত যোগাযোগ কৰিব পাৰিব। গুৱাহাটীতে আছে গাড়ীখন। আপোনালোকে নিজে আহি গাড়ীখন এবাৰ ফুল্লি ভেৰিফাই কৰি ল'ব, টেষ্ট ড্ৰাইভ কৰি ল'ব, চলাই মিলাই চাব। ভাল লাগিলে গাড়ীখন বুকিং কৰিব, গাড়ীখন ল'ব বিচাৰিলে ল'ব। আপোনালোকক চবতছে ইম্পৰ্টেণ্ট কথাটো কৈ আছো, পেপাৰ আৰু প্ৰাইচ। এইখন গাড়ীৰ পেপাৰ, নাম ট্ৰেন্সফাৰ, এভৰিথিং সকলো আপডেটেড পাব। আপোনালোকৰ অনাৰ ট্ৰেন্সফাৰ কৰি দিয়া যাব। আৰু এইখন মাত্ৰ 1 বছৰ পুৰণি গাড়ী হয়। এইখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে মাত্ৰ 7,90,000 টকা। 7,90,000 টকা দি আপোনালোকে এইখন গাড়ী নিজৰ কৰিব পাৰিব। আৰু ৰিফাইনেন্সো এভেইলেবল আছে। কোনোবাই যদি ৰিফাইনেন্স কৰিব বিচাৰে, ৰিফাইনেন্স কৰাই দিয়া যাব। গতিকে আপোনালোকৰ চিভিল ঠিক থাকিলে হ'ল খালি। আৰু কিছুমান ঠাইত নকৰাই বেংকে, যদি ফাইনেন্সে কৰাই, আমি কৰাই দিয়াৰ আপত্তি নাই। গতিকে এইখিনি আছিলে। আৰু যদি আপোনালোকে নতুন গাড়ী ল'ব বিচাৰি আছে, তেনেহ'লে নতুন গাড়ী লোৱাত চাই এইখন গাড়ী আপোনালোকে লোৱাৰ কাৰণে প্লেনিং কৰিব পাৰে। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। গতিকে আপোনালোকৰ বাবে
আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আহি আছো। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।